कहाँ रहता है आप? नगर। वहाँ से इधर पेड़ लाए हाँ तो खाइए पिए खाए। बिल्कुल बाकी है। यूट्यूब है मेरा एक चैनल, हाँ तो जल्दी जल्दी सब्सक्राइब करने के लिए आशीर्वाद करो। हाँ कैसे है ना कैसे भी है अपने शेयर और टिकटॉक पे ভাই ছোটা ভাই বড় ভাই কা বেছি দিয়া সমৰ্থ নাই। একাপ চাহ আৰু মানে এটা বৰা পাওঁ যিমানটো শক্তি মানে ৰাস্তাতে বহি আছিলে আহি আছিলোঁ মন্দিৰৰ পৰা ওলাই মন্দিৰৰ কাষতে মানুহ দুজনক পালোঁ। তো মানে দেখি পেলাই বেয়া লাগি গ'ল। মানে আহি আছিলে ৰাস্তাতে ভৰি দুখ পালে পাই কিনে ইয়াতে বহি আছে। তাৰপিছত আমি মানে চাহ একাপ খুৱাই থৈ আহিছোঁ আৰু এটা আশীৰ্বাদ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো কোনো ৰ'ষ্ট নহয়। আজি শিৱৰাত্ৰি। সকলোলৈকে মোৰ ফালৰ পৰা দেৱজী ৰষ্টাৰৰ ফেমিলিৰ পৰা সকলোলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিলে। আৰু আজি আমি এতিয়া মন্দিৰ আহি আছোঁ, লগত আছে মোৰ প্ৰাঞ্জল। আমি কোন মন্দিৰত আহিছোঁ, কি কি কৰিছোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। বলক। ফাইনেলি আমি মন্দিৰ আহি পালোহি। জাষ্ট ওপৰত গৈ আছোঁ। বহুতখিনি ওপৰত মানে খোজকাঢ়ি যাব লাগে। প্ৰায় 1 কিলোমিটাৰতকৈ মানে বহুত দূৰ। তো মই বেক কেমেৰা কৰি দেখাই আছোঁ মন্দিৰটো কিমান মানে ওপৰত আছে। এই যে পাহাৰখন দেখিছে, তাত মন্দিৰ ভাগ আছে। তো আমি তলত আছোঁ, পূৰা উঠি তাত পাবগৈ লাগিব। এইটো গ্ৰেডে হয়। মেইন মন্দিৰ সেই যে জুম কৰি দিছোঁ মই, দেখিছেনে? সেইয়া সেই ভাগ হয়। তো ব'লক আমি যাওঁ। আহি আমনি লাগি গৈছে, অলপ আহিছোঁ আৰু বহুতখিনি আছে। যাওঁ, কণ্টিনিউ আহি আছোঁ। আমি বহুতখিনি আহিছোঁ আৰু বহুতখিনি আছে। ব'লক প্ৰাঞ্জল অলপ ওপৰটো দেখাবা। এইটো চাইডে যাব লৈছিলে। তো আপোনালোকক মই অলপ দেখাব চেষ্টা কৰিম। ভিডিঅ'ত ইমান এটা মুভমেণ্ট নাই। এই ওপৰত যে দেখিছে মন্দিৰভাগ, দেখিছে নাই? কেমেৰাত দেখিছেনে প্ৰাঞ্জল? একদম ওপৰত দেখুৱা। তো ওপৰৰ মন্দিৰভাগত আহি আছোঁ আমি। ব'লক মোৰ লগতে আপোনালোকক চাই যাওঁ। যা গৈ থাক। কেনেকুৱা লাগিছে আহি? এই শৰ্মা কেনেকুৱা লাগিছে আহি? তো ফাইনেলি আমি আহি পাইছোঁ। তেতিয়া আমি দৰ্শন কৰিব যাম। ব'লক। ওপৰত আহা। শিখরে থাকে মহাদেব সঙ্গে পার্বতীয়া দেৱৰো দেৱতা। আমি দৰ্শন কৰি আহিলোঁ সকলোখিনি। তাত মানে মনে অকণমান ভিডিঅ' কৰা হৈছে, তো ভালকৈ ভিডিঅ' কৰিব দিয়া নাই। তো এইভাগে হ'ল মন্দিৰ। বেক কেমেৰা কৰি দেখাম বাৰু। আমি দৰ্শন কৰি আহিলোঁ। আমি এই ওপৰত যিভাগ মন্দিৰ আছে তাত গৈ আমি দৰ্শন কৰি আহিলোঁগৈ। তো আমাক মোবাইলটো উলিয়াব নিদিয়ে, মোবাইল এলাউড নাই। চ' আপোনালোকক দেখাব নোৱাৰিলোঁ। তো আৰু একদম তলত একদম পূৰা আমি ওপৰত আহিছোঁ। একদম তলত ৰাস্তা পাহাৰৰ ওপৰত মানে এইভাগ মন্দিৰ মা দুৰ্গাৰ আৰু শিৱ বাবা এনেকৈ বহুতখিনি মানে ভগৱানৰ মন্দিৰ হয়। তো প্ৰাঞ্জল দৰ্শন কৰিলা? হৈ গ'ল। চবকে দিছোঁ। সকলো যাতে ভালকৈ থাকক। ইউটিউবৰ চেনেলতো কৈছোঁ। দেৱজী ৰষ্টাৰ ইউটিউব, দেৱজী ৰষ্টাৰ ফেমিলি সকলো ভালেই থাকক আৰু যিখিনি মৰম দিছে আৰু অলপ মৰম দিয়ক। সকলোকে শিৱৰাত্ৰি বহুত শুভকামনা থাকিলে। তো আৰু দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। Namah Shivaya.
কাষৰ শিখৰে থাকে মহাদেৱ সংগে পাৰ্বতীয়া বন্ধু বান্ধৱীসকল আমি আহি তল পাই গ'লোহি তো আমি ক'ত গৈছিলোঁ বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব তো নমস্কাৰ বন্ধু বান্ধৱীসকল আমি ফাইনেলি তলত আহি পাইছোঁহি আৰু আপোনালোকক দেখালোঁ কি পাৰিলোঁ কি পৰা নাই ইমান এটা মোবাইল এলাউড নকৰে ইয়াত চ' অলপ বহুত ভাল লাগিছে আজি শিৱৰাত্ৰিৰ দিনা আহিছোঁ বহুত ধুনীয়া মন্দিৰ হয় মনৰ শান্তি হৈছে বহুত ভাল লাগিছে তো দুখন আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ মই দেৱজিৎ ষ্টাৰ